হেল্ল' এভৰিৱান, যিহেতু মাঘ বিহুৰ উপলক্ষে ভেড়াঘৰটি বনোৱা হৈছিল আৰু এই ভেড়াঘৰটি কি নিয়ম নীতিৰেনো জ্বলোৱা হয় আপোনালোকক ভিডিঅ' যোগে দেখুৱাবলৈ চেষ্টা কৰিম বাৰু যিমান পাৰোঁ। আৰু এটি কথা আপোনালোকলৈ ভোগালী বিহু শুভেচ্ছা জনালোঁ। সকলো যাতে ভোগালী বিহুটি ভালে কুশলে যায়। ফাইনেলি মই ভেড়াঘৰ স্থান আহি পাই গ'লোঁ আৰু কি পৰিস্থিতিৰে ভেড়াঘৰটি জ্বলোৱা হয় আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব।